Hello guys, welcome back to my new vlogs and আজি ভগৱানৰ চিনেমা চাব আহিছোঁ। চৌৰে বিনালে জুবিনদাৰ চিনেমাখন চাব আহিছোঁ। এতিয়া ৰাস্তাত গৈ আছোঁ আমি চিনেমা হল পোৱাগৈ নাই। তো ফাইনেলি চিনেমা হলত পালোঁ আৰু এক্সাইটেড হৈ আছোঁ আৰু বেয়াও লাগিছে জুবিনদাৰ কাৰণে। জুবিনদাৰ ইমান এটা ড্ৰিম প্ৰজেক্ট নিজে দেখিব নাপালে আৰু বাহিৰত আছোঁ, অসমৰ বাহিৰত চাই আছোঁ আমি এইটো। আৰু অসমত থকালে আৰু বেছি ভাল লাগিলেহেঁতেন, অসমত নিজৰ মানুহৰ লগত চোৱালে। ইয়াতো অসমৰ মানুহে চাইছে আৰু এটা কথা বেয়া লাগিছে, ইয়াত জুবিনদাৰ চিনেমা চলি আছে কিন্তু চিনেমা হলত জুবিনদাৰ পোষ্টাৰ এটা নাই বা চিনেমাখনৰ এটা পোষ্টাৰ নাই। সেইটো কথা বহুত বেয়া লাগিলে। হয়তো নিজৰ মানুহ নহয় কাৰণে ইয়াত সেইটো কৰা নাই, কিন্তু অসমত হ'লে টলিউড হওক বলিউড হওক বহুত চিনেমাৰ পোষ্টাৰ কিন্তু লগাই দিওঁ। তাৰপিছত আমি এনেকৈ ফটো কেইখনমান তুলি ল'লোঁ। তাৰপিছত ফাইনেলি চিনেমা আৰম্ভ হ'ল, আমি চাই আছোঁ। শেষ হোৱাৰ পিছত আমি এনেকৈ ওলাই আহিলোঁ এটা বিষাদেৰে ভৰা মন লৈ। জুবিনদাৰ কাৰণে এটা খুবেই ৰোমান্টিক চিনেমা। ইমান মৰম লাগিছে চিনেমাখনত জুবিনদাক, মানে ক'ব নোৱাৰে ভাষাৰে। এতিয়া কেইটামান ক্লিপছ